নমস্কাৰ আৰু সকলোকে প্ৰথমে দীপাৱলীৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ দীপলিনা ব্লগৰ অন্য এটা ভিডিঅ' আৰু বৰ্তমান বৰষুণ দি আছে আৰু একদম ৰাতিপুৱা উঠিছোঁ আজি 10-11মান বজাত উঠা মানে বহুত দেৰি হৈ গ'ল কালি শুওঁতে 11-12টা বাজিলেগৈ হয়তো তাতকৈ বেছি দেৰিও হ'ব পাৰে ঠিক নাই আৰু আজি উঠা একদম দেৰি হৈ গ'ল আৰু উঠিলোঁ গা পা ধুলোঁ ধুই মেলি আকৌ চিধা খোৱাতহে লাগিছোঁ আৰু খাই অলপ কাম আছিলে কাম বন কৰিলোঁ কিবা কিবি পেকিং কৰা এইবিলাক দেৱালীৰ মানে গিফ্ট দিব লাগে ন আৰু নিয়ম নীতি মানে ঢেৰ বহুত বেছি মই পাগলেই হৈছোঁ আৰু ইয়াত আমাৰ অসমত ইমানখিনি নীতি নিয়ম নকৰে ন দেৱালী বুলি আৰু ইয়াত মানে বেয়া হৈ গৈছেগৈ আৰু হ'লেও উপায় নাই আৰু শিকিব পাৰিছোঁ কিবা এটা জানিব পাৰিছোঁ আহি কেনেকৈ কি কৰে সেইখিনি জানিছোঁ নীতি নিয়মখিনি পূজাটো আছেই আৰু ৰাতিপুৱা গধূলি দুপৰীয়া পূজা পূৰা 24 ঘণ্টাই থাকে আৰু তাৰপিছতে এতিয়া বৰষুণ দি আছে বৰষুণটো অকণমান কমিলত ওপৰলৈ আহিছোঁ ওপৰলৈ মানে একেবাৰে ওপৰলৈও যোৱাগৈ নাই আৰু একেবাৰে ওপৰলৈ গ'লেও মানে কি পৰা চান্সটো আছে বৰষুণ দি আছে ন সেইবাবে পিছল হৈ আছে আৰু ভিডিঅ'সমূহ চাই থাকক তেনেকৈ আজি ভিডিঅ' বনোৱা হোৱা নাই আৰু এতিয়া আছোঁ একদম বেক চাইডে মানে ওপৰত পূৰা ফুলনি বাৰী লগাই থৈছে ইয়াত আৰু সেইটো ছাইডৰ ফ্ৰণ্টৰ পূৰা বিল্ডিঙৰ এইটো ওপৰলৈকে আছে মানে ভৰি চৰি বিষ হৈ গৈছেগৈ তলৰ পৰা ওপৰৰ পৰা তল অহা যোৱা কৰি আকৌ এক্সট্ৰাকৈ আকৌ বজাৰ কৰা বুলি আছেই কিবা এটা নাইকিয়া হ'লে পটককৈ আকৌ সেইটো আনিবলৈ যাব লাগে একেবাৰে তলত মাৰ্কেটত তাৰপিছতে এতিয়া আছোঁ আৰু এনেকৈ কাম বন কৰি মেলি ভিডিঅ'সমূহ তেনেকৈ বনাব পৰা নাই মানে ঘৰৰ কামত ব্যস্ত আছোঁ আৰু এই ওপৰলৈ আহিলে মাথাটো বেয়া হয় এই কুকুৰা সোপাই ইমান চিঞৰি মেলি থাকে একদম বেয়া হৈ যায় এইফালে এইবোৰ ফুল লগাই থৈছে ফুল মানে ইয়াত বেলপাত বেলগছ সেইবোৰ পূজাৰ কাৰণে লাগি থাকে যে চববোৰ টাবতে দিছে মই দেখাইছোঁ ৰ'ব তাৰকৈ আৰু ইয়াত মাটি চাটি কিনিবলৈ মেলিবলৈ নাপায় আৰু টাবটোতে যি আহে আৰু তাত খাৰ কিনিব লাগে খাৰ দিয়ে মানে এইবিলাক গছত দিয়া খাৰ আকৌ সাৰো দিব লাগে এক্সট্ৰাকৈ এইটো আধা বনোৱা হৈ আছে ধুনীয়া লাগিছে কাপ প্লেটটো এইটোও ভাল লাগিছে পাই ইমান ধুনীয়া লাগিছে ইয়াত কিবা কিবি ভৰাই দিব লাগে ভৰাই দিম কিবা ভৰাই দিবি এইফালে পানী ঢালি দিম তলফাল দি ওলাই যাব পানী নি অকণমানি কাপ এটা ভৰাই দিলেও ধুনীয়া লাগিব ইয়াৰ সমানৰ কাপ এটা ভৰাই এনেকৈ টেবুলত থৈ দিবি এইটো বাই লৈ আনিলোঁ এইবোৰ আম পাত পূৰা ভৰ্তি হৈছে সূতা আম পাত এতিয়া লগাব লাগে আৰু বনাব লাগে আমদালি কিবা কিবি আগত গিজাৰৰ চুইচটো দি লওঁ নহ'বা যাতে গা ধুবলৈ আহি পানী নাপালে মোক দিব আৰু মানে কাম লাগি আছোঁ ন সেইবাবে মানে টাইম পোৱা নাই তেনেকৈ কাম বন কৰি থাকিবলগীয়া হৈছে গিজাৰৰ চুইচ সেইটো গিজাৰৰ চুইচটো দি ল'লোঁ বাথৰুমটোত কামবোৰ কৰি আজৰি হোৱাগৈ নাই একেবাৰে কিবা লাগিছে বাকী ৰুমৰ কাম কৰি থৈ গৈছে পূৰা চফা কৰি থৈ গৈছে আৰু কাম এতিয়া ভাত খোৱা মেলাখিনিহে আছে আৰু অকল কিবা খাই লওঁ বনাই থৈছে কিনো বনাই থৈছে চাই লওঁ আৰু পাকঘৰটোত সোমালে মানে মই পাকঘৰলৈ ইমান বৰকৈ নাহোঁৱেই অকল খোৱা কথাহে খোৱা বাদে আন একোৱেই নাই মই বৰকৈ পাকঘৰ ফালে নাহোঁৱেই সেইকাৰণে নেখাওঁ কাৰণে ক্ষীণ কাৰণে মানে খুব গালি পাৰিয়ে থাকে সেইবাবে নাহোঁ এতিয়া ফাৰ্ষ্ট ভাত কেইটামান খাই লওঁ আৰু বনাই মেলি থৈছে এইফালে কুকাৰত পূৰা বনাই মেলি চব ৰেডি আৰু এতিয়া প্ৰথম খাই লওঁ তাৰপিছত কাম ফালে পূৰা কাম কৰিছে ব্যস্ত মানুহ কাম লাগিছা ঠিকে আছে কি ঠিকে আছে বহুত খাই নিবা আকৌ বাতাসা বাচ্চা মেবি বাচ্চা মানে বৰ বিশেষকৈ ওলাই যোৱা হোৱা নাই আৰু অলপ এইবোৰ ঘৰুৱা ভিতৰুৱা বস্তু বজাৰ কৰি আছোঁ তো সেইবিলাক মানে বজাৰ কৰি থাকোঁতে গৈছোগৈ আৰু সেইফালে পূৰা মাৰ্কেট লাগি আছে আৰু বজাৰহে কৰি থকা হৈছে আৰু ওলাই গ'লে মানে ভাল ভিডিঅ'বোৰ দিব পাৰিম আৰু এতিয়া অকল ঘৰতে বেলেগ ভিডিঅ' দিব পৰা হোৱা নাই মানে আমাৰ যে লাইটবোৰ কেলৈ লগোৱা বৌ চুইচবোৰ দি দিব পাৰে ওপৰত সেয়া কিবা কৰি আছে জেঠাই হপায় লাইটৰ চুইচবোৰ এইফালে বৰ্তমান যা যোগাৰ চলি আছে
পূজা পূজা দেৱালী সেয়া খোৱা নাই গালি পাৰি আছে নাখাওঁ গাখীৰ খাই বেয়া পাওঁ নাই খাম নাই যাম এইবোৰ গাবলৈ হ'লে দিলে আৰু অ' কেইগছ সজাম এতিয়া কি হৈছে নুশুনি যোৱা সেইফালে দেখাই কি কৈছে ভিডিঅ' ক্লিপ কৰি নাছে যোৱা নাই এইটো যোৱা আছে বোলো কথা ক'লে কেনে নুশুনি চাকি কেইগছ সজাব লাগিব চাকি এগছ জয়খন তই যা মানুহ যা একো নাযাওঁ মোক এয়া কৰিবলৈ কৈছে মই কৰিম সেয়া ন মই কৰিম 5 কৈছোঁ